বহুত ভয় খাইছিলোঁ যদি ভিতৰত গুচি যায় মানে আমাক। বিলৰ পাৰত মেৰিন ড্ৰাইভত ধুনীয়াকৈ খোজকাঢ়িম। গুড আফটাৰনুন গাইজ। আৰু এয়া দেখিছে মই বনাই আছোঁ ভাত পানী, দুপৰীয়াৰ ভাত পানী। একচুৱেলি আজি আম্মা ঘৰত নাই, আম্মা আৰু জেনি গৈছে ফুৰিবলৈ নানীহঁতৰ ঘৰত। মানে নানা নানীৰ বেমাৰ হৈ থাকে, তাৰপিছত মই আছোঁ বুলি আম্মা মানে এনেকৈ গ'ল, নহ'লে ঘৰত কোনো নাথাকে যে, চবেই স্কুল কলেজত এনেকৈ গুচি যায়। তো মই যিহেতু ঘৰত আছোঁ আৰু দুপৰীয়া মই ভাত পানী বনাই আছোঁ, বাকী চবেই স্কুল গুচি গ'ল, আব্বাটো স্কুলতে আছে। তো এয়া হাঁহৰ মাংস বনাই আছিলোঁ। আৰু আম্মা মানে হাঁহ কাটিছিলে নানীহঁতৰ ঘৰত যাব বুলি, নানাৰ কাৰণে অকণমানি তৰকাৰী বনাই লৈ, তাৰপিছত পোলাও বনাই লৈ গৈছিলে, পোলাও আছিলে। আৰু মই মানে মোৰ কাৰণে অকণমানি থৈ গৈছিলে, তাৰপিছত খালোঁ। আৰু এনেই মানে পোলাওৰ চেণ্ট এটা থাকে নহয়, সেইটো চেণ্ট শুনিলেই মোৰ পেট একদম ভৰি যায়। তাৰপিছত বহুত দিন হ'ল খোৱা নাই মাৰ হাতৰ পোলাও, তাৰপিছত খাই দিলোঁ। আৰু হাঁহৰ মাংসৰ লগত মজাই লাগিছিলে। আৰু বৰষুণ পৰি আছিলে যিহেতু, ভাটিবেলা মানতে চবৰে মানে কিবা খাব মন গৈ আছিলে। চবে মোক কৈছিলে মোৰ হাতৰ মানে কিবা বনাই দিবলৈ, যিহেতু এইকেইদিন মানে ঘৰত আহি একো মই বনোৱা নাই। আৰু মোৰ মাৰ ঘৰত আহি মানে এনেকুৱা একো নবনাওঁ, আৰু যিহেতু আমাৰ ঘৰত নাইতো ভাবিলোঁ মই কিবা বনাই দিওঁ। আৰু চালোঁ ঘৰত ময়দা আছিলে, তাৰপিছত ময়দাৰে কি বনোৱা যায় তাৰপিছত ভাবিলোঁ নিমকি বনাই দিওঁ। ভণ্টিয়ে ধুনীয়াকৈ ডো মাৰি অকণমান ৰেষ্টত থৈ দিছিলে, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এনেকৈ থৈ দিলে নহয় একদম দোকানৰ নিচিনা নিমকি হয়। তাৰপিছত মই নিমকি বনাই আছিলোঁ আৰু ভণ্টিয়ে ভাজি আছিলে, কিন্তু কেমেৰা যেতিয়া অন কৰা দেখি তাই ইয়াৰ পৰা গুচি গ'ল আৰু মই এনেকৈ দেখাবলগীয়া হ'ল আপোনালোকক। তাই মানে একদম ব্লগত নাহে, যোনজনী ভণ্টিয়ে মানে বি এড কৰি আছে তাইৰ ব্লগত একদম নাহে, কেমেৰা আগত নাহে। আৰু ভাইটিয়েও কৈছিলে মানে কিবা খাব মন গৈছিলে। এনেইতো মই মাৰ ঘৰত আহি নবনাওঁ একো, খোৱা বস্তু কিবা কিবি একো নবনাওঁ মানে। তো আজি যিহেতু আমাৰ ঘৰত নাই, মোৰ হাতৰ ভাবিলোঁ কিবা এটা বনাই খুৱাই দিওঁ। আৰু সঁচাকৈ মানে মোৰ হাতৰ কিবা খাই নহয় চবেই তাৰিফ কৰে। তাৰপিছত ভাইটিয়ে যাই দোকানৰ পৰা মিঠাই আনিলে, গোল্লা আৰু চিৰা অকণ বেছিকৈ আনিলে। চিৰাৰ লগত এনেকৈ নিমকি ডুবাই খালে কি যে মজা লাগে। সৰুতে মানে এইবিলাক খাই বহুত ভাল পাইছিলোঁ। সৰু কালৰ কথা মনত পৰি গ'ল, চবেই ভাই ভণ্টি মিলি খালোঁ। আৰু এনেকৈ একদম ক্ৰিস্পি হৈছিলে নহয়, আৰু ভাল লাগিছে খাই। আৰু এদিন এনেকৈ মানে কি কয় ডাইটিং কৰা আৰু চলে, আৰু ডাইটিঙৰ কথা মনত নাৰাখিলেই হ'ল। এদিন আৰু চলে, যেতিয়া বেছি ক্ৰেভিং হয় তেতিয়া খাই দিলেই হ'ল, আৰু একো নাই। এটাহে খাইছোঁ আৰু। গুড মৰ্ণিং। ৰাতিপুৱাৰ পৰিৱেশ চাওক কিমান ধুনীয়া লাগিছে। আজি ফাৰ্ষ্ট এনেকৈ দেখাইছোঁ। আৰু আজি মই আপোনালোকক দেখালোঁ, এয়া চাওক মই ব্ৰাছ কেনেকৈ কৰোঁ, একদম বিচ্ছিন্ন লাগিছে। তো এয়া মুৰ্গী কেইজনী আছিলে, তাৰপিছত ৰাতিপুৱা চাউল তাউল দিলোঁ, আৰু হাঁহ আছিলে সেইখিনি ভণ্টিয়ে কৰিলে। তো ৰাতিপুৱা এই কাম থাকে মহিলাসকলৰ, যাৰ হাঁহ মুৰ্গী থাকে ঘৰত। তাৰপিছত চাহ তাহ দিলোঁ আব্বাক। এতিয়া যিহেতু আব্বা স্কুল যাব, তাৰপিছত ভাবিলোঁ কিবা বনাই দিওঁ, মানে কি বনাম বুলি ভাবিলোঁ। তাৰপিছত দালি আছিলে, খাব মন নগ'ল। আৰু এয়া হ'ল ইলিচ মাছ, শুকান ইলিচ মাছ, মানে ইমান মজা লাগে নহয় খাই, একদম চফ্ট হৈ থাকে আৰু একদম নিমখ থাকে চাওক। তাৰপিছত বৰষুণ দিছিলে আব্বা স্কুল যোৱাৰ অকণমানি আগতে। আব্বা তেতিয়া মানে ভাত পানী খাই বহি আছিলে। ৰাতিপুৱা ৰ'দ দি আকৌ বৰষুণ দিছিলে, এয়া চাওক। এতিয়া জাষ্ট অকণমান আগতে কমিলে আৰু আব্বা স্কুল গুচি গ'ল। অমলেট বনাইছিলোঁ, তাৰপিছত শুকান মাছ বনাইছিলোঁ। ভাত পানী বনাব লাগে স্কুলত গ'লে, আৰু দিয়কচোন ইমান মানে গোটেই দিনটো থকা হয় স্কুলত, তো ৰাতিপুৱা ভাত পানী বনাবই লাগে। আৰু আম্মা আৰু জেনি আহি যাব আজি, আৰু মিষ্টাৰো আহিব আজি মোক নিবলৈ। এতিয়া দুপৰীয়া মানতে আহি পাব চাগে। তো ঠিক আছে ব'লক, মই যিহেতু ঘৰত অকলে আছোঁ আৰু ভণ্টিও আছে, আৰু মই কাম কৰি আছিলোঁ। চাওকচোন হাতত লাগি আছিলে, মানে আমাৰ এটা কেৰাহী আছিলে, সেই কেৰাহীটো মই ভালকৈ চাফা কৰি আছিলোঁ, আপোনালোকক দেখাম। তো ঠিক আছে ব'লক, আজি ব্লগটো ধুনীয়াকৈ আৰম্ভ কৰি দিওঁ। হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। তো আজি লাষ্ট আৰু মাৰ ঘৰত, তাৰপিছত কালিতো গুচি যাম, মিষ্টাৰ আজি আহিব নিবলৈ। তো মিষ্টাৰৰ কাৰণে ভাত পানী বনাব লাগিব, দুপৰীয়া মানতে আহি পাব যিহেতু। তো ঠিক আছে ব'লক, কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত দেখাই থাকিম, আৰু ব্লগটো আগলৈ চাই থাকিব। তো আমাৰ এই কেৰাহীটো বহুত পুৰণা, মই যেতিয়া সৰু আছিলোঁ তেতিয়া লৈছিলে, প্ৰায় 25 বছৰমান হৈ গ'ল চাগে। তো এইটোত মানে আমাৰ চব তেলৰ বস্তু মানে কৰে, ভাজা পোৰা কিবা কিবি তেল তেলীয়া হৈ থাকে, তেল কেতিয়াবা নাথাকিলে এইটোত হৈ যায়। তো মই এইটো ঘঁহি মাজি যিমানখিনি মানে পাৰিলোঁ আৰু সিমানখিনি এনেকৈ চাফা হ'ল, আৰু আম্মা আহি আচৰিত হৈ যাব। ভাত পানী বনাই দিলোঁ চিম্পুলকৈ দুপৰীয়া। আৰু এতিয়া মিষ্টাৰ আহি পাইছে, মোক ফোন কৰিছিলে, বেছি সময় নালাগে। আৰু আম্মা আৰু জেনিও আহি আছে। তো লগ কৰিছেনে নাই নাজানো, আৰু
তো মই বাৰে বাৰে এনেকৈ মানে চেক কৰি থাকোঁ আহি পালেনে নাই আহি পালেনে নাই। তো এতিয়া মিষ্টাৰ আহিলে আৰু একেলগে ভাত খাম, বহুত গৰম লাগিছে। আৰু এয়া আম্মা আহি গ'ল, ভাইটি আনিব গৈছিলে বজাৰৰ পৰা। আৰু জেনি আহি আছে মিষ্টাৰৰ লগত, মানে ভকতগাঁৱত লগ পাইছিলে, তাৰপিছত জেনিক তাতে থৈ আহিলে, মিষ্টাৰৰ লগত বাইকত আহি আছে। নানিহঁতৰ ঘৰৰ পৰা কি কি আনিছে মই আপোনালোকক দেখাইছোঁ। মানে বজাৰ কৰি লৈ আহিছে আম্মাই, চাওক আনাৰস আনিছে, পিঁয়াজ, নহৰু, বা কি বজাৰ। আৰু সেইয়া যে দেখিছে কল, নানিহঁতৰ মানে হেৰি হয়, ঘৰৰ হয়, একদম পকি হেৰি হৈ গৈছে। আৰু এয়া হ'ল লেটেকু, তাৰপিছত কেৰেলা, ভাত কেৰেলা, কিবা কিবি মৰাপাট শাকো আছিলে ভিতৰত, চব মানে বজাৰ কৰি লৈ আহিছে আম্মা। আম্মা বহুত মানে হেৰি আৰু ঘৰৰ কথা চিন্তা কৰি বজাৰ কৰি লৈ আহিছে। আৰু এয়া যাওক মিষ্টাৰ আৰু ভণ্টিও আহি গ'ল। জেনি ইমান ফুৰি একদম চাক ফূৰ্তিত নাচি আছে। এফালে মিষ্টাৰ ফ্ৰেছ হ'ল, তাৰপিছত ভাত পানী খাই আছে এতিয়া। আৰু মই কি বনাইছিলোঁ দেখাই দিছোঁ, যিহেতু আম্মা ঘৰত নাছিলে মই বনাইছিলোঁ দালি, হাঁহৰ মাংস, এফালে 2 ধৰণৰ বৰ। আৰু মিষ্টাৰ মানে দুপৰীয়া ইমান খাব নিবিচাৰে, ৰাতিহে মেইন। আৰু আমি আহিলোঁ আমাৰ ঘৰৰ পাছফালে, আৰু পাছফালে চাওকচোন ৰাজহাঁহকেইটা কিমান ধুনীয়াকৈ বহি আছিলে। ইমান মানে ডিষ্টাৰ্ব হৈছিলে, ফটোশ্বুট কৰি আছিলোঁ, হাল্লা চাল্লা হৈ আছিলে, হ'লেও মানে উঠি যোৱা নাই। আৰু মোৰ ফটোকেইটাত ইমান ধুনীয়াকৈ মানে দেখা পোৱা গৈছে, আপোনালোকে চাব, মই ইনষ্টাগ্ৰামত আপলোড কৰিম। আৰু ছানলাইটৰ পোহৰত মই ফটোকেইটা বহুত ধুনীয়া লাগিছিলে, নেচাৰেল, একদম নেচাৰেল বিউটিৰ নিচিনা লাগিছিলে। মই চুৰণি সলাই এনেকৈ ফটোশ্বুট কৰি আছিলোঁ, তো আপোনালোকে চাব। আৰু সেই গাইজ, তো মিষ্টাৰ আহি ভাত পানী খাই ৰেষ্ট কৰিলে। আৰু এতিয়া পাছফালে আহি ভণ্টিয়ে এইফালে কি কাটি দিছে, আনাৰস, মিষ্টাৰে খাই আছে। মোৰ কাৰণে দিছিলে, গোটেইখিনি খাই শেষ কৰি দিলে মিষ্টাৰে। মই ফটো মাৰাত ব্যস্ত আছিলোঁ, ভণ্টিৰ কুৰ্তি পিন্ধি ফটো মাৰিলোঁ। কুৰ্তিটোৰ কালাৰ ইমান মজা লাগিছে নহয়, কিবা এটা একদম। তাৰপিছত ভাবিলোঁ এইটো পিন্ধি ফটোশ্বুট কৰোঁ, দুটামান ফটো মাৰোঁ। কেতিয়াবা এনেকুৱা হয়, নিজৰ কাপোৰ পিন্ধি মানে ব'ৰ হৈ যাওঁ, তাৰপিছত বেলেগৰ কাপোৰ পিন্ধিব মন যায়। আগতে ঘৰত থাকোঁতে মানে মিলাই পিন্ধোঁ আমি, ভণ্টি এইবিলাক মিলাই পিন্ধোঁ কাপোৰ কানি। এতিয়াতো বিয়াৰ পিছততো এনেকৈ পিন্ধা নহয়, তো পিন্ধিলোঁ। তাৰপিছত এইটো আম্মাৰ চুৰ্ণি, এইটো লৈ ফটো মাৰিলোঁ। বহুত ধুনীয়া লাগিছে ফটোকেইটা, মই ইনষ্টাগ্ৰামত আপলোড কৰিম, আপোনালোকে চাব। যেনি বোলে খুব ধুনীয়া একদম ব্ৰহ্মপুত্ৰ চাই আহিছে। মোকো কৈছিলে মানে নানা যাবলৈ, মই যাব নোৱাৰিলোঁ ডিঙিৰ কাৰণে। তো যেতিয়া যাম আৰু মিষ্টাৰক লৈ যাম, আৰু মোৰ নানাৰ ঘৰ আপোনালোকক দেখাম। যেনি নানা ঘৰত কি চাই আহিলা, আহা সেইফালে। যেনি কি দিছে চাওঁ, লৈ আহা এইফালে, লৈ আহা। ইমান দূৰৰ পৰা কেনেকৈ চাম, মই কি জানো কৈ মাছ বোলে। পানী দিয়ে ইয়াতে। অ' মাই গড, এয়া চাওক লেটেকু আনিছিলে। আৰু এইবিলাকৰ ভিতৰত গুটি থাকে যে ভাগকৈ, সেইবিলাক গুটি নহয়, মই নেপেলাওঁ, গুটি সহকাৰে মই খাই দিওঁ। কোনেনো ইমান সৰু গুটি পেলাই থাকিব, মন নাযায়, মই সেইটো কাৰণে খাই দিওঁ। সৰুতে ভাবিছিলোঁ গুটি খালে পেটত গছ হয় বোলে, বহুত ভয় খাইছিলোঁ। যদি ভিতৰত গুটি গুচি যায় মানে আম্মাৰ ওচৰত যে ইমান কান্দো, গুটিৰ ভিতৰত গুচি গৈছে বুলি, কিবা গুটি যদি খাই দিওঁ। আৰু এয়া মিষ্টাৰক এতিয়া চাহ দি আছোঁ। একচুৱেলি মানে আমাৰ ঘৰত নাছিলে, তাৰপিছত আমাৰ গাইজনী মানে কোনেও হেৰি কৰা নাছিলে, খিৰোৱা নাছিলে। এতিয়া গাখীৰ নাই, লাল চাহে দিবলগীয়া হৈছে। আৰু মিষ্টাৰ এনেও লাল চাহ খাই ভাল পায়, কিন্তু মানে মাৰ্কত আহিলে মিষ্টাৰক লাল চাহ দিলে মোৰ লাজ লাগে কেনেকুৱা। কিন্তু মই স্পেচিয়েলকৈ বনাই দিওঁ, আৰু নেমু চেমু দি ধুনীয়াকৈ ক'লা নিমখ দি বনাই দিওঁ, খাই ভাল পায় মিষ্টাৰে। আৰু যিহেতু মিষ্টাৰে মানে ইমান দিন মোৰ অবিহনে থাকিলে, তো মই ভাবিলোঁ আজি মই নিজে হাতে মানে ৰান্ধি মিষ্টাৰক খুৱাওঁ। আৰু এয়া চিকেন জোল বনাইছোঁ, এইফালে চিকেন ভুনা, তাৰপিছত এইফালে আছে কাৱৈ মাছ ভাজি, এইফালে দাইল। আৰু আমাৰ মাছ বনাই আছিলে মানে কচুৰ লগত, সেইখিনি দেখুওৱা নহ'লে, কাৰণ সেইখিনি গেছৰ ওপৰতে আছিলে। আৰু এয়া হাঁহৰ মাংস, এইখিনি ফ্ৰাই কৰি থৈ দিছোঁ, অকণমান মানে হেৰি পানী আছে, অকণমান পানী তেলত। এইখিনি মই ঘৰত লৈ যাম, বহুত টেষ্টি হয় কিন্তু খাবলৈ। তো এফালে একেলগে বহি ভাত খাইছোঁ। আগতে মানে মিষ্টাৰক মই ভাত দিছিলোঁ, মিষ্টাৰে কৈছে তুমি ভাত লৈ আহা, তুমি নাখালে মই নাখাওঁ। কেতিয়াবা এনেকুৱা নাটক কৰে নহয়, মই মানে খাব মন নাযায়। মিষ্টাৰে খাই লৈ তাৰপিছতহে মই মানে পৰিয়ালৰ লগত, আম্মা আপাৰ লগত খাব মন যায়। তো মই ইয়াতে বহি গ'লোঁ, আৰু যেনিকো মাতি আছিলোঁ আহা বুলি। তো গাইজ, আমি ভাত পানী খাই ল'লোঁ, কি হ'ল। আৰু এইফালে মেকুৰীজনীয়ে নহয়, এইবিলাক গোটেই চোফাৰ আমাৰ কভাৰকেইটা পেলাই দি আছে, চাওকচোন, নিগনি সোমাইছে চাগে ভিতৰত। তো এতিয়া মই আৰু মিষ্টাৰে আমাৰ এইফালে বিলৰ পাৰত মেৰিন ড্ৰাইভত ধুনীয়াকৈ খোজকাঢ়িম। বহুত মজা লাগে এইখিনি, মানে অকণ এনেকৈ বেঁকাকৈ আছে নহয়, মেৰিন ড্ৰাইভৰ নিচিনা, বহুত ভাল লাগে মানে। ইফালে নদীৰ নিচিনা দেখা যায় বিলখন,
তো বতাহ চতাহ দি থাকে ভাল লাগে। তো ঠিক আছে গাইজ, আজি ব্লগটো ইয়াতে শেষ কৰি দিওঁ। যদি আজি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব। তো লগ পাম আৰু এটা মজাৰ ব্লগৰ সৈতে, আৰু কালিলৈ মই গুচি যাম। তো তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।